নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মমি মমছ কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বনাবলৈ লৈছোঁ পিঠাগুড়ি আৰু চুজিৰে তৈয়াৰী এবিধ সুস্বাদু লাডু। আহকচোন এই লাডুবিধনো আমি কেনেদৰে বনালোঁ চাওঁ। এয়া চাউলখিনি 1 ঘণ্টা তিয়াই লৈ ভালদৰে টুকি মিক্সাৰত গুড়ি কৰি লৈছোঁ। পিঠাগুড়িখিনি ৰং সলনি হোৱালৈকে আমি ল' ফ্লেমত ভাজি থাকিব লাগিব। পিঠাগুড়ি ভাজিলে গোটা গোটা হৈ যায়, সেইবাবে আমি চালি লৈছোঁ। তাৰপিছত আমি চুজিখিনি ভালদৰে ভাজি ল'ম। চুজিখিনি আমি এনেদৰে ৰঙা হোৱালৈকে কম জুইত ভাজি কাঢ়ি থৈ দিব লাগিব। সেয়া আমি লাডুৰ বাইণ্ডিঙৰ বাবে 1 কাপ চেনি আৰু 1 কাপ পানী দি চাচনি বনাই লৈছোঁ। চাচনি ৰেডি হৈ গ'ল। এই লাডুটো দিবৰ বাবে আমি এলমণ্ড, খিচমিচ আৰু নাৰিকল আমি ঘিউত ভাজি লৈছোঁ। প্ৰয়োজন অনুসৰি ঘি ব্যৱহাৰ কৰিম আৰু ফ্লেভাৰৰ বাবে ইলাচি ব্যৱহাৰ কৰিম। পিঠাগুড়ি আৰু চুজি লাডুৰ বাবে ভজা পিঠাগুড়ি আমি 1 কাপ দিলোঁ আৰু চুজি এইটো কাপেৰে ইমানটো, আধাতকৈ বেছি আমি দি মিলাই লৈছোঁ। এই লাডুবিধ বনাবৰ বাবে আমি এখন কেৰাহী গৰম কৰি 3 চামুচ ঘি ঢালি দিছোঁ। ঘি গৰম হোৱাৰ লগে লগে ভাজি থোৱা চুজি আৰু পিঠাগুড়িখিনি দি দিছোঁ। এতিয়া আমি কম জুইত লৰাই থাকিব লাগিব। আগতে যিহেতু ভাজি থোৱা আছে, এতিয়া ল' ফ্লেমত 5 মিনিট ভাজিলে আমাৰ হৈ যাব। অলপ সময় ভজাৰ পাছত দেখিছেনে, চুজি আৰু পিঠাগুড়িখিনি অকণমান গল্ডেন ব্ৰাউন নিচিনা হৈছে, মানে অকণমান কালাৰ চেঞ্জ হৈছে। এতিয়া আমি ভাজি থোৱা ড্ৰাই ফ্ৰুটছখিনি দি দিম। এয়া খিচমিচ দিছোঁ, আলমণ্ড দিছোঁ আৰু নাৰিকল দিছোঁ, ভজা নাৰিকল দিছোঁ আৰু ফ্লেভাৰৰ কাৰণে অকণমান ইলাচি দিছোঁ। ইলাচিটো দেৰিকৈও দিব পাৰে, কিন্তু মই এতিয়াই দি দিলোঁ। এই লাডুবিধৰ সোৱাদ অধিক বঢ়াবৰ বাবে আমি এপেকেট পাউডাৰ গাখীৰ ইয়াত ঢালি দিছোঁ। এয়া আমাৰ মিশ্ৰণখিনি ভজা হৈ গৈছে। এতিয়া আমি প্ৰয়োজন অনুসৰি চাচনি ব্যৱহাৰ কৰি লাডুখিনি বনাই যাম। লাডু বনাওঁতে গেছটো সদায় ল' টু মিডিয়াম ফ্লেমত ৰাখিব। এয়া দেখিছেনে, মিশ্ৰণখিনি কেৰাহীৰ পৰা এৰাবলৈ আৰম্ভ কৰিছে। এনেদৰে এৰাই গ'লে আমি লাডু বান্ধিব পাৰিম। এতিয়া আমি কেৰাহীৰ পৰা নমাই এটা এটাকৈ লাডু বান্ধি যাম। এনেদৰে গোল গোলকৈ আপোনালোকে লাডু বান্ধি যাব। এয়া আমাৰ গোল গোল ধুনীয়া ধুনীয়া টেষ্টি আৰু হেল্ডি লাডু তৈয়াৰ হৈ গ'ল। আপোনালোকেও এই লাডুবিধ ট্ৰাই কৰি চাবচোন। যদি ভাল পায় মোক জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।